হে কুকুৰৰ পুতেক পিছফালে কি চাই আছ? বৰ্ডত যে কিবা শিকাই আছ তই দেখা নাই নেকি? তহঁতে যদি এইবাৰ ভাল নাপা ন গোটেই ক্লাছটোৰ 100ৰ ভিতৰত আধাতকৈ যদি 1 নম্বৰো কম পা ন তহঁতক কাকো পাছ কৰাই নিদিওঁ। আৰু তহঁতৰ মায়েৰে বাপেৰে আনি কিনে এনেকুৱা গালি শুধাম তহঁতক কুকুৰৰ পুতেকহঁত চালা মোৰ হাৰ্টৰ বেমাৰ কৰি দিছ তহঁতে। ভাই এবাৰ পৰীক্ষাত ভাল নম্বৰ আনিব লাগিব, নহ'লে এই কুকুৰৰ পুতেকে আমাক পাছ কৰাই নিদিব। ইফালে তোৰ মা দেউতাক মাতি আনিলেতো দিগদাৰ হ'ব। আজিৰ পৰা পঢ়িব লাগিব, বাপৰে ঘৰত যে পঢ়িম আজিৰ পৰা। ঠিক কৈছে ভাই, আজিৰ পৰা পঢ়িবই লাগিব। পৰীক্ষাৰ কাৰণে 1 মাহো নাই চাগে। আজি যাই কিনে পঢ়িম আৰু। দে আৰু আজি পঢ়াই আৰু, নহ'লে সেই কুকুৰৰ পুতেকটো কৈছে ন পাছ কৰাই নিদিয়ে বুলি। আজি পঢ়োৱে দে। আজি কেই তাৰিখ চাওঁ ৰ। আজিচোন 29 তাৰিখ বাল। আজি পঢ়ে নেকি আৰু 1 তাৰিখৰ পৰা পঢ়িম আৰু। মাজতে আৰু 3 দিন কিয় কাৰণে এনেই পঢ়ি কিনে বেয়া কৰোঁ। 1 তাৰিখৰ পৰা আৰম্ভ কৰি দিম, কোৰ্চ কমপ্লিট হৈ যাব। নপঢ়োঁ দে আজি। হেল্ল' পাবজি খেলোঁ। আজি 29 তাৰিখ হয়, ক'ৰ 29 তাৰিখৰ পৰা পঢ়া তই? 3 দিন আগতে পঢ়ি কিনে কি কৰিবি তই? বাদ দে, 1 তাৰিখৰ পৰা আমি 2 একেলগে আৰম্ভ কৰিম, 2 পাছ কৰি যাম মজাকে। পাবজি খেলোৱা চোৰা বাচ্চা, ভয় ইমান। খেলোৱা, বাদ দে, পাছ কৰিম। আজিতো 1 তাৰিখে হ'ল। পঢ়ো আৰু আজি 1 তাৰিখ। আজিচোন শনিবাৰৰ পৰা আৰম্ভ কৰিলে শনিয়ে লাগব চাগে পৰীক্ষাত। নালাগে দে, সোমবাৰৰ পৰা আৰম্ভ কৰি দিম। ধুনীয়াকৈ পঢ়িম, ৰাতিপুৱা পঢ়িম অলপ সময়, গধূলি পঢ়িম অলপ সময়, কোৰ্চ কমপ্লিট, পাছ কৰি যাম ধুনীয়াকৈ। দে আজি আৰু নপঢ়োঁ আৰু, শনিবাৰে ষ্টাৰ্ট নিদিওঁ। হেল্ল' ভাই, আজি এখন পাবজি টুৰ্ণামেণ্ট আছিলে, খেলিবি নেকি? হ'ব দে আৰু, কিনো আৰু, একদিন ক্ষতি হ'লে কিনো হ'ল। কালিৰ পৰা পঢ়ি ল'বি ধুনীয়াকৈ। কালি মঙলবাৰ, কালিত ভাল বাৰ, কালিৰ পৰা পঢ়ি ল'বি। আজিও ভাল বাৰ আছিল দেচোন, কিন্তু আজি পাবজি টুৰ্ণামেণ্টখন খেলি ল। কালিৰ পৰা পঢ়িবি দে আৰু পৰীক্ষাৰ কাৰণে আৰু, নেকি? আহে ভাল, কিনো আৰু ইমান ভয়কে থাকো। পৰীক্ষাহে, পাছ কৰি যাবি। আহি যা। পঢ়োৱে দে আৰু, 15 দিন আছে। আমাৰ দেখোন 6টা ছাবজেক্টহে আছে। আৰু ভাইভা প্ৰেক্টিকেলটো এনেহে এইবিলাক পাছ কৰি যাম। থিয়ৰীখিনিৰ কাৰণে 6টা ছাবজেক্টৰ কাৰণে কেইদিন লাগে? 6 দিন লাগে, এসপ্তাহ লাগে। মোৰ দৰে জিনিয়াছ চলি এটাৰ কাৰণে ইমান টাইম নালাগেতো। আৰে বাপা, তই পাৰিবি দে, চাবাছ বেটা, তই এসপ্তাহত পাৰিবি দে, এনজয় কৰ যা। ক বাল, ইমান ভয় পা দৌৰা তই মোৰ ফ্ৰেণ্ড কেনেকুৱা হ'লি? পৰীক্ষাৰ কাৰণে এতিয়াও 3 দিন আছে। ৰাতিপুৱা এটা ছাবজেক্ট পঢ়, গধূলি এটা ছাবজেক্ট পঢ়, তেনেকৈ পঢ়িলেচোন তোৰ 6টা ছাবজেক্ট কমপ্লিট হৈ যাব। ইমান ভয় খাই নেকি? বাল দেই, ভয় পা দৌৰা চালা। ৰাখ, তোৰ দৰে ভয় পা দৌৰা দেখা নাই দে ভাল। ভাই বাপৰে, কি বুকু ধপধপাইছেচোন মোৰ। বেয়া ফাটছে মোৰ। তাকতো বুজাই ক'লোৱে কি ভয় নকৰিবৰ কাৰণে, কিন্তু উল্টাই মোৰে ভয় লাগছেচোন ইমান বেয়াকৈ। চালা পৰীক্ষাত কম নম্বৰ পালেও থৈ দিব চাহ দোকানত। কি কৰিম, কিবাকৈ পাছ কৰা নম্বৰটো পালে। কিন্তু সেইদিনা কিতাপকেইখনৰ এনচাৰকেইটা চালোঁ, 1 নম্বৰ ইমান সহজ লাগিল। কিন্তু আজি চাওঁ যে পূৰা 10টা পেজৰ হৈ থাকিল এটা কুৱেশ্যনৰ এনচাৰ। আধাই মুখস্থ কৰি পেলাওঁ নেকি? কি হ'ব, পাছ কৰিম নে নাই? বেয়া ফাটিছেচোন।